আমাৰ আইতা আছামিজ কলেজত আৰু কলেজৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ ভাবিলোঁ যে বহুত দিন পাছত মানে বহুত দিনত ভিডিঅ' চিডিঅ' বনাই ভাবিলোঁ ভিডিঅ' এটা কৰিলোঁ আৰু আজি কলেজত কি কৰোঁ চাই থাকিব আৰু এতিয়া আছোঁ আমি অলপ কমন ৰুমত আৰু আজি আমাৰ মানে ফৰ্মবিলাকো আছিলে মই কৰিলোঁ এতিয়া ৰূপচানা কৰিব আৰু কৰি মেলি তাৰপিছত অলপ ল'ম ঘৰত যাম আৰু এইটো হৈছে ৰূপচানা হাই আৰু মনীষা এয়া আমি এতিয়া বহি আছোঁ তাৰপিছত চাই থাকোঁ আৰু আমি কমন ৰুমৰ পৰা ওলালোঁ আৰু এতিয়া ক'ত যাওঁ চাই তো গাইজ আজি ৱেডাৰটো বহুতেই ধুনীয়া আৰু বহুতেই মানে ভাল লাগিছে চাবলৈ কলেজখনো চাওকচোন গছ গছনিবোৰ আৰু আমাৰ কলেজত গছ গছনি বেছি আছে সেইকাৰণে গৰমটো ইমান মানে নালাগে তথাপিও বহুতেই গৰম দিছে আৰু আমাৰ ডিপাৰ্টমেণ্টকেইটাও আপোনালোকক দেখাই দিলোঁ আৰু আমি এতিয়া গৈছোঁ কাউণ্টাৰত মানে মোৰ হৈ গ'ল ৰুকসানা ফৰ্ম ফিল আপটো হোৱা নাই এতিয়ালৈকে তো তাৰ কাৰণে গৈ আছোঁ আৰু ইমান মানে ভিৰ হৈছে চাওকচোন গৰমত আৰু ইফালে ঠেলা ঠেলি মানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু এয়া চাওক কিমান ভিৰ মানে ফৰ্ম ফিল আপটো মেইন ন ইমান গৰম হ'লেওতো কৰিবই লাগিব তাৰপাছত এয়া চাওকচোন আমাৰ কলেজখনো এপাক দেখাই দিওঁ আপোনালোকক ভাবিলোঁ তো অলপ চলপ এনেই দেখাইছোঁ আপোনালোকে চাই থাকক মানে লাইন লাগিবলগীয়া হৈছে গৰমৰ কাৰণে তো এয়াই আৰু কৰি আছোঁ আৰু গাইজ চাওকচোন আমাৰ কলেজত ইমান ধুনীয়া ধুনীয়াকৈ ফুল লগাই থৈ দিছে ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ আৰু আপোনালোকেও চাওকচোন কিমান ধুনীয়া ফুল লগায় আৰু আমাৰ ক'লোঁ ন সঁচাকৈ আমাৰ কলেজত মানে গছ গছনি বহুত বেছি সেইকাৰণে আমাক ইমান গৰমেই নালাগে চাওকচোন কিমান গছ গছনি চবফালে ফুল চুল লগাই মেলি যিকোনো গছে আমাৰ কলেজত পোৱা যায় মানে ফল মূল আদি কৰি সকলো গছ গছনি ইয়াতে লগাই থোৱা আছে এয়া চাওক পৰিৱেশটো ঘৰলৈ যাম আৰু এতিয়া চেণ্টাৰ আহি পাই গ'লোঁ মই কম্পিউটাৰ ক্লাছটো কৰি ল'ম তাৰপাছত ঘৰলৈ যাম আপোনালোকে চাই এতিয়া মই কম্পিউটাৰ ক্লাছলৈ আহি গ'লোঁ এতিয়া ক্লাছটো কৰি লওঁ তাৰপাছত আপোনালোকক লগ তো গাইজ এয়াই হৈছে আমাৰ কম্পিউটাৰ ক্লাছটো মই ক্লাছটো কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ মই এতিয়া ঘৰ আহি পালোঁ জাষ্ট ইমান গৰম মানে কম্পিউটাৰ ক্লাছৰ পৰা আহিলোঁ আহি মেলি এতিয়া ডাইৰেক্ট ঘৰ আহি গ'লোঁ আৰু ৰাস্তাত ভিডিঅ' কৰি নাথাকিলোঁ কাৰণ ইমান গৰম দিছে আৰু মোৰ মানে ভোক লাগি গ'লগৈ ৰাতিপুৱা ভাত চাত একো খাই যোৱা নাছিলোঁ আৰু পানী পিয়াহ ইমান লাগিছে আৰু ভিডিঅ'টো ভাবিলোঁ আজি ইয়াতে এণ্ড কৰিম আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়াহ'লে 400 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আপোনালোকে জল্দি জল্দি ছাবস্ক্ৰাইবকেইটা কৰি থৈ দিয়ক আৰু আজি মানে কলেজত ইমান এটা হেৰি নহ'ল ভিৰ হৈ আছিলে মানে ফৰ্ম চৰ্ম ফিল আপ কৰি লৈ পিনে এইবোৰ টেনশ্যন তো ইমানকৈ ব্লগ কৰা নহ'ল আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু আপোনালোকে যদি মোক বিচাৰে আমাৰ কলেজখন গোটেই মানে সম্পূৰ্ণকৈ চাবলৈ তেতিয়াহ'লে মোক
কমেণ্ট কৰক। মই পূৰা ৰুম চুম যিমান ডিপাৰ্টমেণ্টৰ বিষয়ে কলেজখনৰ বিষয়ে অলপ আপোনালোকক ক'ম। তো ভাবিলোঁ যে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি, যদি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইখিনি কৰি থৈ দিব। তো আজিলৈ বাই।